এই আমাৰ নতুন মণ্ডপ ষ্টাৰ্টিং হৈ আছে। ইয়াত আমাৰ এটা নতুন মণ্ডপ বনাইছোঁ আমি। তো চাই লওঁ বাৰু শেষলৈ কি ওলায় এইটো ফাৰ্মাটো বনাইছোঁ আমি। এইটো ফাৰ্মা ৰেডি, এই ঊল ৰেডি। এইটো হৈছে আমাৰ মণ্ডপৰ এইখিনি আমি এতিয়া মিলাই আছোঁ। এই আমাৰ এই দুটাই হেৰি কৰাইছে, কি কৰিছে জোত লগাই পেলালে পাই। এই দুটাই জোত লগাই লৈছে, এতিয়া ভাঙি মৰি আছে। এইটো আমাৰ এতিয়া ফাৰ্মা বনাইছোঁ। এতিয়া এটা লাষ্টত আমাৰ এটা বেলেগ বস্তু এটা হৈ যাব গৈ আছে, চাই থাকক। এই ভণ্টিৰ বিয়া উপলক্ষে আজি আমাৰ মানে অলৰেডি মানে বাকী কাম হৈ গ'ল। তাৰপিছত আমাৰ এতিয়া কাম চলি আছে। এইটো 1% আগবাঢ়িছে, এইটো নতুন ট্ৰেণ্ড নে কি চলি আছে? আমাৰ মণ্ডপৰ কাম চলি আছে। আমাৰ এইটো হৈছে আমাৰ মণ্ডপ বনোৱাৰ বহুত মণ্ডপ এখেতে আগতে বহুত মণ্ডপ বনাইছে, বহুত ভাল বনায়। আৰু এখেতক মানে কোনোবাই যদি বিয়া উপলক্ষে মণ্ডপ বনোৱাত মানে নিয়ে নিশ্চয় ভাল হ'ব। এখেতৰ কণ্টেক্ট নাম্বাৰটো আমি দি দিম, পিছত দি দিম। ঠিক আছে, দি দিম। আৰু মণ্ডপটোৱে আৰম্ভণি। আমাৰ পিছত আকৌ শেষ পৰ্যায় আছে। শেষ পৰ্যায়ত আমি পুৰা জিগজাগ হৈ যাব। শেষত আপোনালোকে দেখা পাব আমাৰ মণ্ডপ একদম ধুনীয়া হৈছে। ঠিক আছে, সুন্দৰ লাগি আছে। আৰু অলপ দেৰিকৈ আহি আছে গোটেইখিনি নেকি? কমপ্লিট ভিউ আমি একেলগে দেখাম। এই গাইজ বিয়াৰ এবাৰ বনে মজাকৈ ভিউ এটা চাই লওক। এই 2 বাটি মাংস লৈছে। এইটো হৈছে অনুপম দাস। মালত কি আছে এই এটা চাওঁ, ইয়াত দাঢ়ি কাটটো দেখি দিয়ে একবাৰ। এইগিলা বহুত দূৰৰ পৰা আহিছে। এই মাত্ৰ মোৰ এণ্ট্ৰি কৰিছে। এটা চবচে বেছিকৈ আছে। আমাৰ নিৰামিষ ভুজি, এইটো আমাৰ নিৰামিষ ভুজি, এইটো আমাৰ নিৰামিষ, এইটো নিৰামিষ ভুজি ক'লে। কাইখন চাক না, এই মাত্ৰ দিছিলে যিটো খানা দিছে ঐ বাপ্পা একোৱে নাই ইয়াতে। বনাইছিলোঁ এইটো চাওক আজি পুৰা কমপ্লিট, পুৰা নতুন ডিজাইন আহি গৈছে। এয়া আমাৰ ফটো উঠা পৰ্ব। এইটো কালি বনাইছিলে, তো মোৰ কালি দেখুওৱা নহ'ল, মই ঘৰত গুচি গ'লোঁ। এইটো চাই লওঁ, এইটো পেণ্ডেলটো। এতিয়া চোতালৰ পিনে গৈ আছোঁ।